নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকক অন্য এটা ভিডিঅ'লৈ মোৰ স্বাগতম জনাইছোঁ। আৰু আজি প্ৰথমতে যাম মোৰ হাজবেণ্ডৰ কলেজলৈ, আৰু তাৰপিছতে আপোনালোকক মই শিৱসাগৰৰ কিছুমান কীৰ্তিচিহ্ন দেখুৱাবলৈ যাম। আৰু আহক এতিয়া মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। হাজবেণ্ডৰ কলেজত বেছি দেৰি নাথাকিলোঁ। তাৰপিছত এতিয়া বলক, ইয়াত দেখিছে ৰংঘৰ। লকডাউন হৈ থকাৰ বাবে নোসোমালোঁ, আৰু বন্ধও হৈ আছে, সোমাবলৈ নিদিয়ে এতিয়া। এয়াই আছিল শিৱসাগৰৰ ৰংঘৰ, আৰু বহুতেতো দেখিছেই চাগে। ৰংঘৰৰ পৰা অকণমান আগলৈ গৈ তলাতল ঘৰৰ ৰাস্তাটোত এটা পুৰণি কীৰ্তিচিহ্ন আছে, সেইটোৰ নাম হ'ল গোলাঘৰ। ইয়াত ৰজা দিনত বন্দুক বাৰুদবোৰ ৰখা হৈছিল। এতিয়া আহক অন্য এটা কীৰ্তিচিহ্ন চাবলৈ যাওঁ। এয়া আমি পালোহি তলাতল ঘৰ। ভিতৰততো আমাক সোমাব নিদিয়েই, লকডাউন হৈ আছে, সেইবাবে আপোনালোকক যিমান পাৰোঁ বাহিৰৰ পৰাই দেখুৱালোঁ। এইটো টিকেট কাউণ্টাৰ, ইয়াতে আপোনালোকে টিকেট কৰি ভিতৰলৈ সোমাব পাৰিব। আপোনালোকে যদি ভাবে তেতিয়াহ'লে আপোনালোকে অনলাইনতো বুকিং কৰিব পাৰে। শুনামতে তলাতল ঘৰৰ তলত এটা ডাঙৰ সুৰংগ আছে, যিটো এতিয়া বন্ধ কৰি দিয়া হ'ল। এতিয়া আমি জয়সাগৰ পুখুৰী চাবলৈ আহিছোঁ, লগতে কাষতে থকা শিৱসাগৰৰ কলেজখনো চাম। জয়সাগৰ পুখুৰীৰ পাৰতে এটা দৌল আছে, যিটো নেকি বিষ্ণুদৌল হয়, কিন্তু জয়দৌল নামেৰে পৰিচিত। জয়দৌলৰ পৰিৱেশটো বহুত ধুনীয়া, আৰু ভিতৰততো সোমাব নোৱাৰিলোঁ, সেইবাবে বাহিৰতে এখন ফটো মাৰিলোঁ আমি, হাজবেণ্ড আৰু মই। জয়দৌলটো জয়সাগৰ পুখুৰীৰ পাৰতেই হয়। আহক এতিয়া আমি পুখুৰীটো চাবলৈ যাওঁ। পুখুৰীটোৰ পাৰতে শিৱসাগৰ কলেজখন আছে। এইটো শিৱসাগৰ কলেজৰে এটা গাৰ্লছ হোষ্টেল হয়, আৰু এইটোৱেই হৈছে জয়সাগৰৰ পুখুৰীটো, আৰু অসমৰ ভিতৰত মানুহে খন্দা সকলোতকৈ ডাঙৰ পুখুৰী এইটো। আৰু শিৱসাগৰ কলেজখনতে মোৰ হাজবেণ্ডেও পঢ়িছিল, আৰু এইখনেই হৈছে সেই শিৱসাগৰ কলেজখন। আৰু এইটোৱে হ'ল জয়সাগৰৰ পুখুৰীটো। এখন ফটো লগাই দিছোঁ যাতে ভালদৰে চাব পাৰে। এই পুখুৰীটো আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই তেওঁৰ মাতৃ জয়মতীৰ স্মৃতিত খন্দুৱাইছিল। ইয়াৰ মাটিকালি 318 একৰ। পুখুৰীটোৰ অন্য এটা পাৰত এখন পাৰ্ক আছে, আৰু পাৰ্কখনৰ নাম হৈছে স্বৰ্গদেউ ৰুদ্ৰসিংহ উদ্যান।
পাৰ্কখনৰ ভিতৰতে ঘনশ্যাম খনিকৰৰ ঘৰ সংৰক্ষিত কৰি থোৱা আছে। তেওঁৱেই আহোম ৰজা দিনৰ কীৰ্তিচিহ্নবিলাক সাজিছিলে। পুখুৰীটোৰ এটা সম্পূৰ্ণ পাৰ শিৱসাগৰ কলেজখনেই আছে। লকডাউনৰ বাবে শিৱসাগৰ কলেজখনো বন্ধ হৈ আছে। শিৱসাগৰ কলেজখন বুলিয়েই নহয়, সকলোবোৰ শিক্ষানুষ্ঠানেই বন্ধ হৈ আছে। তাৰ বাবে মই আপোনালোকক বাহিৰৰ পৰাই কলেজখন দেখুৱাই দিছোঁ। পুখুৰীটোৰ আন এটা পাৰত শিৱদৌল আছে। আপোনালোকক মই বাহিৰৰ পৰাই দেখুৱাই দিছোঁ। আৰু এয়া হৈছে দেৱীদৌল, জয়সাগৰ পুখুৰীটোৰ পাৰতেই আছে। শিৱসাগৰত আৰু বহুতো পুৰণি কীৰ্তিচিহ্ন আছে, আপোনালোক আহিলে নিশ্চয় দেখিব। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, আৰু মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা হ'লে জনাবলৈ নাপাহৰিব। আৰু মোৰ চেনেলটো যদি নতুনকৈ চাই আছে তেতিয়াহ'লে বেল আইকনটো দবাই দিব আৰু লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। থেংক ইউ, বাই বাই।